নমস্কাৰ আসাম কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাছৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটোৰ নাম হ'ল বেক ফিছ বা পাম্পলেট টাৱা ফ্ৰাই। ইয়াতে এতিয়া পাম্পলেট মাছ লৈছোঁ, লৈ পেলাই ভিডিঅ'ত দেখুৱাৰ নিচিনা চুৰি এখন লৈ মাজেৰে অকণমান কাটি দিছোঁ, যাতে মছলা বা নিমখ বা আৰু হালধি ভালকৈ সোমাই যায়। খুব বেছি টেষ্টি ৰেচিপি হয়। ইয়াতে বহুত বেছি তেলৰ প্ৰয়োজন নহয়। মই আজি টাৱা ফ্ৰাই দেখুৱাম, আপোনালোকে এইটো বেক কৰিব পাৰে। ছেম প্ৰচেছ, কেৱল মাইক্ৰ' অভেনত কনভেকশ্যন মোডত আপোনালোকে বেক কৰিব পাৰে। মাছখিনি কাটি ল'লোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে মই অকণমান নিমখ দিম আৰু দুয়োটা পিঠি ভালকৈ নিমখটো ধুনীয়াকৈ সোমাবৰ কাৰণে একদম ভিতৰত সোমাই দিম। এতিয়া নেক্সট ছাইডতো বেক ছাইডটোতো মই নিমখ ভালকৈ সানি ল'লোঁ। হালধি দিম মই এতিয়া। হালধিখিনিও হাতেৰে ভালকৈ সানি ল'লোঁ। এইটো ছাইডেও হালধি দিলোঁ, দুয়োটা পিঠে ভালকৈ সানি ল'ম। এতিয়া ইয়াতে অকণমান নেমু চেপি দিম। নেমু চেপি দিলে সাগৰীয় মাছ হয় ন এইটো, সেইকাৰণে যেতিয়া এটা গোন্ধ থাকে সেই গোন্ধটো ধুনীয়াকৈ নোহোৱা হয় নেমুটো চেপি দিলে। আৰু এইখিনি মই অকণমান সময় মেৰিনেট কৰি ৰাখি থৈ দিম। এইটো হ'ল ফাৰ্ষ্ট মেৰিনেশ্যন কৰি মই 10 মিনিটছ ৰাখি থৈ দিম। এতিয়া ছেকেণ্ড মেৰিনেশ্যনৰ কাৰণে মই কাবাব পাউডাৰ, এইটো এভেইলেবল থাকে বজাৰত, মাৰ্কেটত এভেইলেবল, সেইটো কাবাব পাউডাৰটো ল'ম। লৈ বাতিটোত মই বাকি ল'ম। এতিয়া ইয়াতে মই অকণমান নহৰু থেতেলাই দিছোঁ আৰু মিঠাতেলেৰে ভালকৈ সানি ল'ম। ইয়াতে পানীৰেও সানিব পাৰে আপোনালোকে, কিন্তু পানীৰে সানিলে বাইণ্ডিংছটো নাথাকে, ওলাই থাকে। সেইকাৰণে মই ইয়াতে মাষ্টাৰ্ড অইল ইউজ কৰিছোঁ। অকণমান চিলি পাউডাৰ দিম, আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰিব। এখন চামুচেৰে ধুনীয়াকৈ মিহলাই ল'ম। এতিয়া মাছখিনিৰ ওপৰত ধুনীয়াকৈ এইটো ছেকেণ্ড মেৰিনেশ্যনটোৰ কাৰণে এইটো মই ভালকৈ সানি ল'ম। একদম ভিতৰত সোমাই দি পেলাই ভালকৈ সানি ল'ম। চাৰিওফালে ভালকৈ দি দিছোঁ হাতেৰে। এতিয়া 10 মিনিটছৰ কাৰণে মই মেৰিনেট কৰি ৰাখি থৈ দিলোঁ। এতিয়া এখন গ্ৰিল পেন লৈছোঁ, আপোনালোকে নৰ্মেল টাৱা ল'ব পাৰে। আৰু অকণমান তেল মই ইয়াতে বহুত বেছি মই ফ্ৰাই নকৰোঁ, ডিপ ফ্ৰাই নকৰোঁ। অকণমান তেল মই ইয়াতে গ্ৰীজ কৰি লৈছোঁ, মিঠাতেলে লৈছোঁ মই ইয়াতে, আপোনালোকে ৰিফাইন অইলো ইউজ কৰিব পাৰে। এইটো আপোনালোকে ইউজ নকৰে 180 ডিগ্ৰী প্ৰি হিটেড অভেনত 10 মিনিটছৰ কাৰণে দুয়োটা ছাইডে আপোনালোকে বেক কৰিব পাৰে। তেনেকৈও বহুত বেছি টেষ্টি হয়। মই আজি গেছতে দেখাইছোঁ। এতিয়া গেছৰ ফ্লেম ল' কৰি দিম, ল' কৰি মাছটো বহাই দিম আৰু অকণমান সময় ল' ফ্লেমত হ'ব দিম। এইটো ছাইডে হৈ যোৱাৰ পিছত মই নেক্সট পিঠিটো ওলটাই দিম আৰু ল' ফ্লেমত এইখিনি হ'ব দিম। মাছ কমপ্লিট হৈ গৈছে। মই পিঁয়াজেৰে গাৰ্নিছ কৰিছোঁ, আপোনালোকে বিলাহী, ধনিয়া পাত এনেকৈও ল'ব পাৰে। খুব বেছি টেষ্টি ৰেচিপি হয়, খুব ইজি ৰেচিপি হয়। বেক কৰি খালেও একেই লাগে, খুব ধুনীয়া ৰেচিপি হয়। ভিডিঅ' কেনে পালে জনাব।